নিজকে সজাই পৰাই ৰাখি বা নিজৰ বাবে কিবা এটা কৰি সকলোৰে ভাল লাগে নহয় জানো। টাংলাই শ্ৰোতাম, মই মৌচুমী সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে বহুদিনৰ পৰা এটা হেয়াৰ কালাৰ কৰিম বুলি ভাবি আছিলোঁ আৰু কথামতেই ভবামতেই কাম। অনলাইন যিহেতুকে আজিকালি এভেইলেবল থাকেই, এটা ব্ৰেণ্ড খুব বেছি চলিত আৰু মানে খুব দেখি আছোঁ আৰু এডবিলাক আহি আছে আৰু ৰিভিউবিলাকো চাই আছোঁ। সেইকাৰণে ভাবিলোঁ যে এবাৰ ট্ৰাই কৰি চোৱা যাওক, যিহেতুকে এইটো পাৰ্মানেণ্ট হেয়াৰ কালাৰ নহয়। 10 পৰা 15 বাৰ ভিতৰত যেতিয়া চুলিখিনি আপুনি ধুব তেতিয়ালৈ এই কালাৰটো গুচি যাব বুলি ব্ৰেণ্ডটোৱে মেনশ্যন কৰিছে। মই এই পেৰাডাইজ ব্ৰেণ্ডটো অৰ্ডাৰ কৰিছিলোঁ চিনেমন ব্ৰাউনটো, আৰু এনেকৈ দুটা হেয়াৰ কালাৰ মিক্স কৰি লগাব লাগে। লগতে দুটা কণ্ডিশ্যনাৰ আহিছিলে, এইটো ধোৱাৰ পাছত আৰু এটা আহিছিলে, সেইটো মই পেকেটটোৰ পৰা উলিয়াবলৈ পাহৰি থাকিলোঁ। আৰু যেতিয়া মই ক্ৰীম দুটা মিক্স কৰিলোঁ, কালাৰটো এনেকুৱা হৈ গৈছিল। দেখি মই ভয় খাই গৈছোঁ, যদি মোৰ কালাৰটো চুলিখিনি এনেকুৱা হৈ যায় কি হ'ব। বাৰু একো নাই, যিহেতুকে ইমানখিনি ৰিভিউ চাই মেলি থৈছোঁ, লগোৱা আৰম্ভ কৰিলোঁ বহুত সাহস কৰি ভগৱানৰ নাম লৈ। এনেকৈ মই গোটেই কালাৰখিনি গোটেই চুলিখিনিতে লগাইছোঁ আৰু লগাই মেলি একেবাৰে কাণ মূৰ চবতে লগাইছোঁ আৰু হাতৰ গ্ল'ভছটো শেষত মানে মই খুলি পেলালোঁ। বহুত বেছি অখজুৱা লাগি আছিলে সেইকাৰণে। আৰু যিহেতুকে 10 মিনিটৰ মূৰে মূৰে কালাৰটো চেক কৰি থাকিব দিছিলে, মই সেইটো চেক কৰি 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 ৰখি আছিলোঁ। আৰু এয়া মোৰ ফাইনেল লুক। এইটো মই 25 পৰা 30 মিনিটৰ ভিতৰত ধুই পেলালোঁ। আৰু এনেই মোৰ কালাৰটো ভিজিবল নহয়, কিন্তু যেতিয়া ৰ'দত আহিছোঁ এই জিলিকনিটো উঠিছে আৰু মোৰ খুব পচন্দৰ লাগিছে নিজৰ। আপোনালোকেও যদি বিচাৰে তেনেহ'লে নিশ্চয়কৈ এইটো ব্যৱহাৰ কৰিব পাৰিব, কাৰণ একেবাৰে পাৰ্মানেণ্ট হেয়াৰ কালাৰ নহয়। খুব বেছি মোৰ ভাল লাগিছে পাৰ্চনেলি, সেইকাৰণে ময়ো আপোনালোকক মানে ছাজেষ্ট কৰিছোঁ যে যদি ভাল লাগে আপোনালোকে ল'ব পাৰে। এনিৱেজ, আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ আহিম আপোনালোকৰ মাজত। আজি অকণমান ছেল্ফ কেয়াৰ ছেল্ফ লাভ দেখালোঁ। এনিৱেজ, আৰু বহুত বেছি মোৰ আহিবলগীয়া আপকামিং ভিডিঅ' আছে, সেইবিলাকত আপোনালোকক লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।